नमस्कार स्टूडेंट्स। तो आशा करो भाले आसा। আজি আমি আকৌ অনুশীলনী 6C আৰম্ভ কৰিম। অনুশীলনী 6C সোয়া 1 নম্বৰ ইয়াত আছে তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটাকৈ অংক থাকিব। তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটাকৈ অংক থাকিব অনুমানেৰে সিদ্ধান্ত কৰা। তো এটো অনুমান কৰি সিদ্ধান্ত কৰিবলৈ হলে আমি এটা কথা জানিব লাগিব। এটো হৈছে মই এটা তথ্য দিছো বৰ্গ সংখ্যা আৰু এইফালে লিখিছো বৰ্গমূল সংখ্যা। বর্গ সংখ্যার অঙ্কর সংখ্যা যদি বর্গ সংখ্যাটো থকা বর্গ সংখ্যাটো যদি এটা বা দুটা অঙ্ক থাকে তেনে হলে বর্গমূলৰ যেটো সংখ্যা বর্গমূলত কি থাকিব এটা অঙ্ক থাকিব। ঠিক আছে। যদি বর্গ সংখ্যাটো তিনিটা বা চাৰিটা অঙ্ক থাকে তেনে হলে বর্গমূলত দুটা অঙ্ক থাকিব। যদি বর্গ সংখ্যাটোত পাঁচটা বা ছয়টা অঙ্ক থাকে তেনে হলে বর্গমূলত তিনিটা অঙ্ক থাকিব। সেইদৰে এনেকৈ আগবাঢ়ি যাব পাৰি আমি। সেইদৰে বর্গ সংখ্যাটোত যদি সাতটা বা আঠটা অঙ্ক থাকে তেনে হলে বর্গমূলত চাৰিটা অঙ্ক থাকিব। এইখিনি তথ্য আমি জানিব লাগিব আমাৰ 1 নম্বৰৰ অংকটো কৰিবলৈ হলে। এতিয়া মই 1 নম্বৰ অংকটোলৈ যাম। 1 নম্বৰ অংকটো ৰোমান নম্বৰ 181 বর্গ সংখ্যাটো ইয়াত আছে 81। এই সংখ্যাটো দুটা অঙ্ক আছে বর্গ সংখ্যাটো দুটা অঙ্ক আছে গতিকে ইয়াৰ বর্গমূলত কেইটা অঙ্ক থাকিব এটা অঙ্ক থাকিব। গতিকে আমি ডাইরেক্ট आंसर লিখিম। ইয়াৰ অঙ্ক কৰিব লগা একো নাই। ইয়াৰ ডাইরেক্ট आंसर 81 আছে। ইয়াৰ বর্গমূলৰ এককৰ ঘৰত এতৰ বর্গমূলৰ এককৰ ঘৰত এককৰ ঘৰত একটা অঙ্ক থাকিব। সেইদৰে 2 নম্বৰত কি আছে 2 নম্বৰত আছে 169 ইয়াত এই সংখ্যাটোত আছে কেইটা অঙ্ক তিনিটা অঙ্ক। তো তিনিটা বা চাৰিটা অঙ্ক থাকিলে কি হ'ব বর্গমূলত দুটা অঙ্ক থাকিব তথ্য মতে। গতিকে এই ইয়াৰ आंसरটো কি হ'ব 2 নম্বৰৰ आंसर ডাইরেক্ট মই आंसर লিখিছো। কিতাপত অঙ্কটো আছে কিতাপত চাই আছে নিশ্চয়। 169 ইয়াৰ বর্গমূলত দুটা অঙ্ক থাকিব দুইটা অঙ্ক থাকিব। ঠিক 3 নম্বৰ হৈছে 3 নম্বৰত কি আছে 4489 ইয়াত চাৰিটা অঙ্ক আছে বর্গ সংখ্যা এইবিলাক বর্গ সংখ্যা আৰে কিটা 4489 ত চাৰিটা অঙ্ক আছে গতিকে ইয়াৰ বর্গমূলত দুটা অঙ্ক থাকিব তাৰ পিছত 4 নম্বৰত কি আছে 4 নম্বৰৰ आंसर কি হ'ব 4 নম্বৰত আছে 5টা 53361 এই সংখ্যাটোত 5টা অঙ্ক আছে গতিকে এই সংখ্যাটোৰ বর্গমূলত তিনিটা অঙ্ক থাকিব এনেকৈ পিছৰটো 5 নম্বৰত কি হৈছে 5 নম্বৰত আছে 1 2 3 4 5 6 7 5 নম্বৰত 7টা অঙ্ক আছে গতিকে 7টা অঙ্ক আছে যেহেতু সেই কাৰণে তথ্যমতে আমাৰ কি হ'ব ইয়াত 4টা অঙ্ক
থাকিব ইয়াৰ বৰ্গমূলত এই সংখ্যাটোৰ বৰ্গমূলত 4টা অংক থাকিব এইখিনিয়ে তাৰ পিছত মই 2 নম্বৰলৈ যাওঁ দিয়া 2 নম্বৰত কৈছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা আমি ইয়াৰ আগত উৎপাদক মৌলিক উৎপাদক পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰি আহিছো এতিয়া হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব লাগে এটো শিকিম এই পদ্ধতিটো শিকোতে অলপ ভালকে মনোযোগ দিব লাগিব আৰু কথাবিলাক ভালকে শুনিব লাগিব কথাবিলাক মনত ৰাখিব লাগিব নহলে নহব 3ৰ 1 5 to 9 আছে 5 to 9 এই সংখ্যাটো দীৰ্ঘ হৰণ পদ্ধতিৰ দৰে আমি ঘৰটো বনাম ইয়াত কি কৰিম প্ৰথমতে আমাৰ প্ৰথম কাম আছে ইয়াত একক স্থানৰ পৰা জোৰ জোৰ কৰি ল'ব লাগিব 1 জোৰ 2 জোৰ 3 জোৰ এনেকৈ অংকবিলাক ভাগ কৰি ল'ব লাগিব একক স্থানৰ পৰা 1 জোৰ 2 জোৰ এটো 2 জোৰ এটা দ্বিতীয় জোড়াত 5 আছে ইয়াত এটা শূন্য মনে কৰা যে শূন্য 5 আছে এনেকৈও ভাবিব পাৰা গতিকে দ্বিতীয় বোৰ্ডটোত 5 আছে আৰু এটো আমাৰ ইফালৰ লাষ্ট বোৰ্ড আমি হৰণ ইফালৰ পৰা কৰিম বাওঁফালৰ পৰা আৰু দুটা দুটা কৰিম আচ্ছা ইয়াত প্ৰথমতে আমাৰ এই বাওঁফালে লাষ্টত আছে মানে দ্বিতীয় জোড়ত আছে 5 এই 5 যে আছে আমি মনে মনে ভাবিব লাগিব যে 5তকৈ সৰু বৰ্গ সংখ্যা কি আছে 5ৰ একেবাৰে ওচৰত 5তকৈ সৰু বৰ্গ সংখ্যা কি আছে 5তকৈ সৰু বৰ্গ সংখ্যা আমি জানো যে 4 আছে 5তকৈ সৰু বৰ্গ সংখ্যা 4 আৰু 4ৰ বৰ্গমূল কিমান 4ৰ বৰ্গমূল 2 গতিকে এই সংখ্যাটোৰ একেবাৰে ওচৰত থকা যেটো বৰ্গ সংখ্যা সেই বৰ্গ সংখ্যাটা প্ৰথমতে বাছি ল'ব লাগিব তাৰ পিছত সেই বৰ্গ সংখ্যাটোৰ বৰ্গমূলৰে প্ৰথমতে ভাগ দিব লাগিব আমাৰ প্ৰথম ভাজকটো কি হ'ব এই 5ৰ ওচৰত থকা বৰ্গ সংখ্যা 4ৰ বৰ্গমূল 2 এতিয়া 2ৰে আমি ভাগ দিম 2ৰে ভাগ দিলে ইয়াত যি সংখ্যাটোৰে ভাগ দিব লাগে সেই সংখ্যাটোৱে বাৰ যাব তাতকৈ বেছি বা কম ল'ব নোৱাৰি ইয়াত যেটো ভাজক হ'ব সেইটোৱে ইয়াত ভাগফল ৰূপে বাৰ দিব লাগিব গতিকে 2 আৰু 2 পূৰণ কৰি 4 হল আমি 4 বিয়োগ কৰিম 5ৰ পৰা 4 বাদ দিলে 1 থাকিল এতিয়া আমি হৰণ অংকত পাইছো এটা এটা অংক নামি যায় কিন্তু ইয়াত এটা এটা অংক নহয় একজোৰ একজোৰ অংক নামি যাব এটা এটা জোৰ সেই কাৰণে আমি জোৰ কৰি লৈছো একবারে 29 নামি গল ঠিক আছে এবার ইয়াত যেটো ভাজক আমি লৈছো 2 এইটোৰে কিন্তু ইয়াক ভাগ দিব নোৱাৰি এইবাৰ কিন্তু ভাজক আলাদা মানে অন্য এটা ভাজক হ'ব এতিয়া ভাজকটো কি হ'ব এইটো কেনেকৈ নিৰ্ণয় কৰিম এতিয়া ভাজকটো হ'ব এই যে প্ৰথম যেটো ভাজক এই প্ৰথম ভাজকৰ দুগুণ ল'ব লাগিব এই প্ৰথম ভাজকটোৰ দুগুণ 2 পূৰণ 2 কিমান হ'ব 2 2 গুণ 4 এই প্ৰথম মই ইয়াত কার চিনেৰে দেখুৱাইছো এটো নিলিখিলেও হ'ব এটো যে লিখিব লাগে এনেকৈ কথা নাই মনে মনে গুণ কৰি দি বহুৱাই দিলেও হল কিন্তু মই ইয়াত দেখুৱাই দিছো যে এই প্ৰথম ভাজকক দুগুণ কৰি 4 হৈছে এতিয়া 4ৰ কাষত এনেকুৱা এটা অংক আমি বাছি ল'ব লাগিব যি অংকটোৱে আমি বাৰ দিব পাৰিম কাৰণ বাৰটো আৰু এই অংকটো একে হ'ব লাগিব আচ্ছা এতিয়া চোৱা যেটো ভাজ্য ইয়াত আছে এই ভাজ্যটোত একক স্থানত আছে 9 গতিকে আমি ইয়াত কি অংক বাছি ল'ব পাৰো যদি মই বাছি লওঁ 3 ইয়াত তেনে হলে ইয়াতো 3 হ'ব এতিয়া 3 আৰু 3 পূৰণ কৰিলে 9 হ'ব 3 আৰু 4 পূৰণ কৰিলে 12 হ'ব গতিকে আমাৰ এক্সাক্টলি ইয়াত 3 হ'ব ঠিক আছে গতিকে আমাৰ ইয়াত সংখ্যাটো 3 হ'ব এনেকৈ বাছি ল'ব লাগিব 3 এতিয়া 3ৰে 43ক পূৰণ কৰি ইয়াত কমাই দিয়া 3 পূৰণ 3 3 3 গুণ 9 3 পূৰণ 4 3 4 গুণ 12
এতিয়া বিয়োগ কৰি কি থাকিল একো না থাকিল অর্থাৎ 0 বা এর কাটা চিহ্ন দিলেও হ'ব 0 দিলেও হ'ব ঠিক আছে এতিয়া আমাৰ ভাগফল কিমান ওলাইছে 23 গতিকে এই উক্ত সংখ্যাটো 529 এই সংখ্যাটোৰ বৰ্গমূল হ'ব 23 অতএব আমি লিখিম root of 529 is equal to 23 এইটোৱে आंसर স্টুডেন্টস আশা কৰিছো অংকটো বুজিছা আৰু অংকটো মনোযোগৰে শুনিছা মনোযোগ দিলে এটো বুজিব পাৰি নহলে এনে চাই থাকিলে নহব মই আকৌ এনে ধৰণৰ আকৌ এটা অংক দেখুৱাই দিছো মই 3 নম্বৰ অংকটো লৈছো 2 ৰ 3 নম্বৰ অংকটো ইয়াত আছে 4096 আমি প্ৰথমে কি কৰিম আমাৰ প্ৰথম কামটো হৈছে এই সংখ্যাটো একক স্থানৰ পৰা এজোৰ কৰি ভাগ কৰি লোৱা এই যে 96 এটা জোৰ 40 এটা জোৰ দুটা জোৰ ইয়াত হল তেনেহলে এই দুটা জোৰ যে হল আমি কোন ফালৰ পৰা ভাগ আৰম্ভ কৰিম বাম ফালৰ পৰা বাম ফালৰ জোৰটো আছে কিমান 40 আমি এতে কি কৰিব লাগিব প্ৰথম যেটো ভাজকটো নিৰ্ণয় কৰিব লাগিব ভাজকটো কেনেকৈ নিৰ্ণয় কৰিম ভাজকটো নিৰ্ণয় কৰাৰ উপায়টো হৈছে এই যে দ্বিতীয় যেটো গোট আছে জোৰ আছে এই সংখ্যাটো হৈছে 40 কৈ সৰু বৰ্গ সংখ্যাটো বাছি লব লাগিব 40 কৈ সৰু আৰু 40 ৰ একেবাৰে ওচৰত থকা বৰ্গ সংখ্যাটো হৈছে 36 আমি জানো তোমালোকে 1 ৰ পৰা 100 লৈকে বৰ্গ সংখ্যা কি আছে এইবিলাক মুখস্থ কৰি ৰাখিবা 36 40 তলত 40 মানে 40 কৈ সৰু বৰ্গ সংখ্যা হৈছে 36 আৰু 36 ৰ বৰ্গমূল হৈছে 6 গতিকে আমাৰ প্ৰথম ভাজকটো হ'ব 6 আচ্ছা যেহেতু ইয়াত যেটো আমি ভাজক লম সেইটোৱে 12 হ'ব 6 6 6 গুণ 36 আমি বিয়োগ কৰিলো 10 ৰ পৰা 6 গলে 4 থাকিল 3 ৰ পৰা 3 গলে 9 এতিয়া দ্বিতীয় জোৰটো একবাৰে নমাই দিব লাগিব 96 একবাৰে নামি যাব 96 এতিয়া আমি দ্বিতীয় ভাজক নিৰ্ণয় কৰিম দ্বিতীয় ভাজকটো কি হ'ব এই প্ৰথম ভাজকটো যে আছে 6 প্ৰথম ভাজকৰ দুগুণ হ'ব প্ৰথম ভাজকৰ দুগুণ কিমান হ'ব 6 দুগুণ 12 হ'ব ঠিক আছে এতিয়া 6 দুগুণ 12 হল ইয়াত আমি এই 12 ৰ কাষত একক স্থানত মানে ইফালে সোঁফালে আমি এনেকুৱা এটা অংক বাছি লম যি অংকটো ইয়াত বাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু পূৰণ কৰি এই সংখ্যাটো হয় এতিয়া আমি মনে মনে ভাবি লৈ এটু বাছিব লাগিব মনে মনে ভাবি লৈ এই সংখ্যাটো চোৱা এই সংখ্যাটোৰ একক স্থানত আছে 6 একক স্থানত যে 6 আছে তেনেহলে আমি ইয়াত কি অংক বহাব পাৰো 6 কেনেকৈ পাম যদি আমি ইয়াত 4 বহাও তাহলে ইয়াতো 4 বহাব লাগিব 4 4 গুণ 16 16 6 হ'ব এই এটা উপায় আছে আৰু এটা উপায় আছে ইয়াত 6 যদি বহাও 6 6 গুণ 36 হ'ব 36 ৰ 6 হ'ব তেনেহলে ইয়াত দুটাই অংক ব্যৱহাৰ কৰিব পাৰি সেটা হৈছে এটা হয় 4 হ'ব নহলে 6 হ'ব কোনটো হ'ব এতিয়া যেহেতু ইয়াত 400 আছে আমাৰ ইয়াত 6 নহব ইয়াত আমাৰ কি হ'ব 4 হ'ব কাৰণ 6 দিলে 6 গুণ 600 হ'ব ইয়াত 600 তো নাই গতিকে ইয়াত অংকটো 4 এ হ'ব 4 4 গুণ 16 6 আগত থাকিল 1 4 2 গুণ 8 আটাকে 9 4 1 গুণ 4 মিলি গিছে গতিকে ইয়াৰ পৰা বিয়োগ কৰিলে না থাকে কিছু গতিকে আমাৰ ভাগফল কিমান হ'ল 64 অতএব root of 4096 is equal to কিমান হ'ব ভাগফল আছে 64 গতিকে এই সংখ্যাটোৰ বৰ্গমূল 64 এটো आंसर গতিকে এটো হৈছে আমাৰ হৰণ পদ্ধতি এনেকৈ হৰণ পদ্ধতিৰ সহায়ত আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে
এতিয়া মই আকৌ এটা অংক দেখুৱাই দিছো ইয়াত এইবাৰ তিনিটা জোৰ থাকিব পাৰে এনেকুৱা এটা সংখ্যা বাছি লৈছো 6 নম্বৰ 2 और 6 নম্বৰ সংখ্যাটো হৈছে 361201 ইয়াত একক স্থানৰ পৰা আমি জোৰ জোৰ হিচাপে ভাগ কৰিলে 1 জোৰ 2 জোৰ 3 জোৰ আমাৰ বাওঁফালে অন্তিম জোৰ হৈছে 36 ইয়াত 36 তকৈ সৰু বৰ্গ সংখ্যা বুলি আমি আর ভাবিব নালাগে কাৰণ 36 এটো নিজে এটা বৰ্গ সংখ্যা গতিকে আমাৰ প্ৰথম যেটো ভাজক হ'ব এই ভাজকটো হ'ব 36 ৰ বৰ্গমূল গতিকে 36 ৰ বৰ্গমূল কিমান 6 আমি 6 ৰে ভাগ দিম 6 বাৰে যাব 6 6 গুণ 34 ভাগ দিয়ে কৰিলে একো না থাকে একবাৰে 12 নামি গল একবারে 12 নামি গল এতিয়া আমি দ্বিতীয় ভাজক নির্ণয় করিব দ্বিতীয় ভাজক হইছে প্রথম ভাজকৰ দুগুণ প্রথম ভাজকৰ দুগুণ কিমান 6 2 গুণ 12 6 2 গুণ 12 সোয়া ইয়াত আমার কি হইছে 12 রে আমি ইয়াত আছে 12 রে 12 আমি ইয়াত গুণে দিব নোৱাৰি কাৰণ ইয়াত যদি আমি কোনো অংক এটা বহুৱাই লওঁ তেনেহলে অঙ্কটো পূরণ করিলে যিমান হয় ইয়াত তাতকৈ কম আছে গতিকে এটো নহয় গতিকে কি কৰিম যেহেতু 12 ৰে একটু ভাগ না যায় ইয়াত এটা শূন্য বহুব লাগিব ঠিক আছে তার পিছত শূন্য বহুৰ পিছত এই পরের যেটো জোড়া আছে এই জোড়াটো একবারে নামিব এটো নামি গল ঠিক আছে এতিয়া আমি ইয়াত যে আমি শূন্যটো দিছো লগে লগে আমি ইয়াতো এটা শূন্য ব্যবহার কৰিম এতিয়া আমাৰ কিমান বাৰ যাব একবাৰ যাব ইয়াত একবাৰ দিব পাৰিম একবাৰ দিলে এক যেহেতু ইয়াত এক আছে গতিকে একবাৰ দিলো এক এক পূরণ কৰিলে একই হ'ব এক দিয়ে শূন্য পূরণ করলে শূন্য হ'ব এক দিয়ে 2 পূরণ করলে 2 হ'ব এক দিয়ে 1 পূরণ করলে 1 হ'ব মানে একেৰে আমি 1200 একক পূরণ কৰি এটো পাইছো ঠিক আছে বিয়োগ কৰি একো না থাকিল অতএব 361201 is equal to কিমান আছে 601 এইটো आंसर এই সংখ্যাটোৰ বৰ্গমূল 601 স্টুডেন্টস 2 নম্বৰৰ মই তিনিটা অংক কৰি দিলো এই একেদৰে বাকি বিলাক গতিকে তোমালোকে ঘৰত বাকি বিলাক কৰিবা আৰু যেটো নোৱাৰিবা এটো কমেন্ট কৰি জনাই দিবা মই পিছত কৰি দিম এতিয়া মই 3 নম্বৰ লৈ যাও 3 নম্বৰত আছে বৰ্গমূল উলিওৱা ইয়াত বিভিন্ন প্ৰকাৰৰ আছে দশমিক থকাও আছে ভগ্নাংশও আছে গতিকে মই 3 নম্বৰ লৈ যাও 3 নম্বৰৰ এ ইয়াত কি আছে 7.29 একেদৰে আমি দীৰ্ঘহৰণ পদ্ধতিৰে আমি কি কৰিম ইয়াত বৰ্গমূল নিৰ্ণয় কৰিম একে কথা আগৰ দৰে একে নিয়ম ইয়াৰ শেষৰ স্থানৰ পৰা আমি কি কৰিম মানে দুটা দুটা জোড় হিসাবে ভাগ কৰিম এক জোড়া দ্বিতীয় জোড়া আছে 7 আচ্ছা দ্বিতীয় জোড়া মানে ইয়াৰ দ্বিতীয় জোড়া আছে 7 আমি নিৰ্ণয় কৰিব লাগিব যে 7 তকৈ সৰু বৰ্গ সংখ্যা কি আছে 7 তকৈ সৰু বৰ্গ সংখ্যা আছে 4 গতিকে 4 ৰ বৰ্গমূল হৈছে 2 4 ৰ বৰ্গমূল 2 2 হ'ব ভাজক এই ইয়াত যেটো ভাজক হ'ব 12 সিমানে হ'ব 2 2 গুণ 4 7 ৰ পৰা 4 বিয়োগ কৰিলে থাকে 3 এতিয়া চোৱা দশমিক ইয়াত এটা দশমিক চিহ্ন আছে
আমি 29 একবারে ইয়াত নমাই দিব লাগিব, কিন্তু নমোৱাৰ আগতে আমি এই দশমিক চিহ্নটো ইয়াত বহুৱাই দিব লাগিব। তাৰ পিছত কি কৰিম 29 একবাৰে নমাই দিম। এতিয়া আমি আগৰ দৰে ভাগ কৰিম। দ্বিতীয় ভাজক কি হ'ব, প্ৰথম ভাজকটো আছে যে প্ৰথম ভাজকটোৰ 2 গুণ 2 গুণ কিমান হ'ব 4। আচ্ছা, প্ৰথম ভাজকৰ 2 গুণ 4। এতিয়া 4ৰ কাষত এটা অংক বাছিব লাগিব, যি অংকটোৱে আমাৰ ইয়াত বাৰ হিচাপে ব্যৱহাৰ হ'ব। তাহলে কি অংক হ'ব পাৰে আমি ভাবি চাওঁ। এই 329 এর একক স্থানত আছে 9। তেনেহলে 9 হলে আমাৰ ইয়াত কি অংক হ'ব পাৰে 7 হ'ব পাৰে, কারণ 7 7 49, 7 7 49 এর 9 ইয়াত হ'ব, 7 হ'ব পাৰে। আৰু কি হ'ব পাৰে, আৰু হ'ব পাৰে 7 7 49 এর 9 আর থেকে 4 4 7 28 28, ঠিক আছে 7 হ'ব। আমি ইয়াত 7 সিলেকশন কৰিলো, 7 বারে গল। 7 7 গুণ 49, 49 এর 9 হাত থেকে 4, 4 7 গুণ 28, 28 আর 4 32। এখন আপনাকে অতএব কি হবে, রুট অফ 7.29 সমান সমান 2.7, এটো হইছে বর্গমূল। ঠিক আছে, এনেকৈ দশমিক থকা সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। বি নম্বৰত আকৌ কি আছে, বি নম্বৰত আছে 0 0 দশমিক থকা এটা সংখ্যা, এটো কেনেকৈ কৰিব লাগে। নম্বৰ বি ইয়াত আছে 0.5টা 0 আৰু 9, 1 2 3 4 5 আৰু 9 আছে। এই সংখ্যাটোক আমি এনেকৈও লিখিব পাৰো, ধৰা মই সহজ কৰি দিছো। এইটো আমি ভগ্নাংশলৈ লওঁ। ভগ্নাংশ ললে দশমিক দশমিকৰ কাৰণে 1 আহিল, আৰু দশমিকৰ ফালে 6টা অংক আছে, গতিকে একৰ পিছত 6টা শূন্য ললো আমি। হর 4টা 5টা 6টা, আৰু ওপৰত কি হল দশমিক উঠি গল, কেৱল 9 থাকিল। এতিয়া এই সংখ্যাটোৰ বৰ্গমূল আমি একবারে ইয়াত বর্গমূলে ললো। তেনেহলে কি হ'ব, একবারে আমি কৰিব পাৰো 9 বর্গমূল 3, আৰু ইয়াত কি আছে একৰ পিছত 6টা শূন্য আছে। গতিকে আমি ইয়াৰ আগত পাইছিলো যে যদি বর্গ সংখ্যাটো এর একৰ পিছত যদি 6টা শূন্য থাকে, তেনেহলে এর বর্গমূলটো একৰ পিছত 3টা শূন্য থাকিব। তার মানে আধা শূন্য থাকিব। গতিকে এর কি হ'ব 1 0 0 0, এটো হ'ব বর্গমূল। এই সংখ্যাটোৰ বর্গমূল এটো। গতিকে এটো আমি যদি দশমিকত আকৌ লওঁ, তেনেহলে কি হ'ব 3 3টে শূন্য, 1 ঘর 2 ঘর 3 ঘর, ইয়াত দশমিক হ'ব। এটো হ'ব বর্গমূল। ঠিক আছে, এনেকৈ কৰিবা। তো স্টুডেন্টস আজিলৈ ইমানেই। মই আজি ইমানতে অন্ত পেলাইছো। কথা হল আমাৰ এই চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। সাবস্ক্রাইব কৰিলে নতুন নতুন ভিডিঅ' পাই থাকিব। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।